নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 17 অক্টোবৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ব্ৰেকিং নিউজ। বুধবাৰে বাক্সাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত হৈ পৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ লগতে আন লোকসকলক বাক্সাৰ নৱনিৰ্মিত কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত নিৰীহ জনতাৰ ওপৰত লাঠিচাৰ্জ কৰাৰ পিছত সংঘটিত অপ্ৰীতিকৰ ঘটনাত সংবাদ মাধ্যমৰ গাড়ীত আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে সদৌ অসম বাত্ৰাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাৰ। বাক্সাত সংঘটিত হোৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সংবাদমেলত এই কাণ্ডৰ দুৰ্ভাগ্যজনক আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ কয় যে আৰক্ষীয়ে ৰাইজৰ ওপৰত প্ৰথমতে লাঠি চালনা কৰা নাছিল, একাংশই আক্ৰমণ কৰাৰ পিছতহে আৰক্ষী কঠোৰ হৈছিল। আনহাতে শ্যামকানু মহন্তহঁতক ৰাজ আতিথ্য প্ৰদান কৰা বুলি চলি থকা প্ৰচাৰক ভুৱা আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে কোনো ৰাজ আতিথ্য প্ৰদান কৰা হোৱা নাই অভিযুক্তক। বাক্সা জেলত বিচনা নাই, তাৰোপৰি কাৰেণ্ট নাই। এই জেলটোত এনেধৰণৰ ভুৱা প্ৰচাৰ কৰি প্ৰৰোচিত কৰা হৈছে জনতাক। আনহাতে বুধবাৰ ঘটনাত গুলীবিদ্ধ হোৱা দুজনৰ খবৰ এতিয়া যথেষ্ট ভাল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ইতিমধ্যে এই ঘটনাৰ কেইবাজনকো চিনাক্ত কৰা হৈছে। এতিয়ালৈকে 9 জন আটক কৰা হৈছে। যিসকলে ভুৱা খবৰ বিয়পায় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন তথা আৰক্ষী। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক গুৱাহাটীৰ বাহিৰে অন্য স্থানৰ কাৰাগাৰত ৰাখিবলৈ নিৰ্দেশ দিছিল ন্যায়ালয়ে। এই কথাও সংবাদমেলত সঁহাৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ লগতে কয় যে জেলত কোনো ৰাজ আদিত্য থাকিব নোৱাৰে। গুৱাহাটীৰ কাৰাগাৰত নিৰাপত্তাজনিত কাৰণ থকাৰ বাবেই অন্য স্থান বিকল্প হিচাপে লোৱা হৈছিল। বাক্সাৰ ঘটনাৰ বাবে দায়ী অসম পুলিচ আৰু অসমৰ আটাইতকৈ ডাঙৰ সমস্যা মুখ্যমন্ত্ৰী নিজেই। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াই বাক্সা জিলাত জুবিন গাৰ্গৰ বাবে ন্যায় প্ৰতিবাদৰ সময়ত আৰক্ষীৰ কথিত অত্যাচাৰৰ সন্দৰ্ভত দাখিল কৰা অভিযোগ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অংশ হিচাপে ছিংগাপুৰ আৰক্ষীৰ কৰ্তৃপক্ষই 21 অক্টোবৰত অসম আৰক্ষীৰ দলক সাক্ষাৎ কৰিব। জিলাৰ মুছলপুৰ জিলাৰ কাৰাগাৰৰ ওচৰত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে। পুনৰ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে বঙাইগাঁও চিআৰপিয়ে। মুঠ 11 অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে নিউ বঙাইগাঁও চিআৰপিয়ে। কালি নিশা আগৰতলা অফিচিয়েল ৰেলৰ পৰা আটক কৰে বাংলাদেশী নাগৰিক এগৰাকী। অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেটৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। কেবিনেটৰ সিদ্ধান্তসমূহ সদৰি কৰে। আজিৰ ৰাজ্যিক কেবিনেটত দীপাৱলীৰ পূৰ্বে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ ৰাজ্যিক কেবিনেট অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনৰ 3% ডিএ আৰু ডিআৰ বৃদ্ধিত অনুমোদন জনাইছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে 17 অক্টোবৰত জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিব। যদি এনেধৰণৰ নিউজ পাব খোজে তেনেহ'লে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক দি যাব।